আজি কলেজ যাই ক্লাছো কৰিলো লগতে লগৰ কেইটাক থিয়াও কৰালে ৰ'ব গাইছ তো হেল্ল' গাইছ মই ৰাহুল আৰু এটা মিনি ব্লগলৈ আপোনালোক স্বাগতম ৰাতিপুৱা উঠি ভাতকেইটা খাই মই ওলালো কলেজলৈ বুলি আৰু গাইছ বাহিৰ ওলাই দেখিলো যে বাপৰে ৰ'দ মানে ফালি দিছে আজি গাইছ ৰ'দটো কি কৰিব গাইছ যাবতো লাগিব আৰু এনেকৈ ৰ'দ খাই খাই মই আহি পালো ডাইৰেক্ট কেন্দুকোনা আৰু কেন্দুকোনা আহি লগ পাই গলো ৰাজদীপক আৰু গাইছ কলেজ যাই পোৱা নাই ইয়াৰ মানে ফোন ষ্টাৰ্ট হ'লেই ইয়াৰ পৰা দেই আৰু ইয়াতে যিহেতু গাইছ আজি মই অনা নাই গাড়ীখন মানে মোৰ লগতো অহা নাই তো সেই বুলি আজি যাব লাগিব মই বাছতে আৰু এনেকৈ বাছত বহি ডাইৰেক্ট আহি পালো মই চাৰিআলি আৰু গাইছ চাৰিআলি দেখা পাব এনেকুৱা যাম আৰু এনেকৈ যামৰ মাজে মাজে মই যাই আছো ডাইৰেক্ট কলেজলৈ আৰু ফাইনেলি আহি পালো মই কলেজ আৰু কলেজৰ ভিতৰত আহি দেখিলো যে এটাও ল'ৰা ছোৱালী অহা নাই গাইছ মানে ৰাতিপুৱা হৈছে না মই অলপ আজি সোনকালতে আৰু এইফালে মোৰ লগৰ কেইটাও আহি পোৱা নাই তো অলপমান মই পইণ্টতে বহি দিলো আৰু পইণ্টত বহি ভাবি আছো কি কৰো কি নকৰো যিহেতু গাইছ কোনো আহি পোৱা নাই সেই বুলি মই বেতাল দাহঁতৰ এটা ভিডিঅ' ওলাই ললো আফ্ৰিকান ভালুকৰ সেইকাৰণে অলপ টাইম পাছ কৰিছো আৰু বেতাল দাহঁতৰ ভিডিঅ' চাই আৰু গাইছ বেতাল দা আৰু নিপুৰা কাৰ ফেভাৰিট ইউটিউবাৰ এবাৰ কমেণ্ট কৰিছো গাইছ আৰু অলপমান টাইম ৰখাৰ পিছত আহি গ'ল লগ কেইটা মানে গাইছ আজি চব আহিছে ৰ'ব মানে চবৰে এটা ক্লাছ আছে তো সেইকাৰণে চব গোটেইকেইজন আহিছে আৰু এতিয়া আমি যাই আছো ক্লাছত মানে গাইছ আমাৰ চবৰে এটাই ক্লাছ আছে আৰু এনেকুৱা ক্লাছত আহি থাকোঁতে লগ পাই গ'লো লাকি ভাইক আৰু গাইছ চাওকচোন মানে চবে ফোনতে বিজি হৈ থাকে গাইছ দুনিয়াখনত ছিংগল আছো যদি মই আছো আৰু এনেকৈ আহি পালো ক্লাছ আৰু ক্লাছত আহি দেখিলো যে আমাৰ লাকি ভাই দি আছে আফ্ৰিকান ভালুকৰ ভিডিঅ' ডাউনলোড গাইছ আজি মই ইয়াক ফাৰ্ষ্ট টাইম দেখিলো ইমান মনোযোগেদি লিখি থাকে বেলেগ লিখি আছে কিন্তু গাইছ মই তাৰ বহিটো আনি চালো যে কি লিখিছে চাওকচোন গাইছ বাপৰে বেলেগ লিখিছে কিন্তু ভাল লাগিল মোৰ চাই হেলে উজ্জ্বল ভৱিষ্যত কামনা কৰিলো আৰু এনেকৈ আমি গোটেইকেইটা উঠি আহিলে ছাৰক আমাৰ ৰোল নম্বৰ কেইটা দি দিলো গাইছ আপোনালোকে নাভাবিব আমাক উঠোৱা বুলি মানে আমি ৰোল নম্বৰ কেইটা আহি দিছো আৰু ফাইনেলি আমাৰ হৈ গ'ল ক্লাছ খতম আৰু এনেকৈ ওলাই আহিলো বাহিৰত আৰু বাহিৰ ওলাই আহি লগৰটো উঠি ললো বাইকত আৰু এতিয়া আমি যাই আছো ঘৰত আৰু গাইছ ভিডিঅ'টো কোনে পিকেচিৰ পৰা চাই আছে এটা কমেণ্ট কৰি দিবচোন তো আজি ভিডিঅ'টো এইখিনি আছিল যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব তো আজিলৈ বাই বাই